নমস্কাৰ লাইভ নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি জানুৱাৰী 17 তাৰিখ। আজি দিব লৈছো এটা ভাল খবৰ। পিছুৱাই যাব এতিয়া মংগল। 5 দিনৰ পিছত কপাল ফুলিব এই 5টা ৰাশিৰ লোকৰ। গ্ৰহৰ সেনাপতিৰ স্থান সলনি ফলত উভৈনদী হ'ব টকা পইচা। 21 জানুৱাৰীত মিথুন ৰাশিৰ প্ৰৱেশ কৰিব মংগল গ্ৰহে। মংগলৰ বক্ৰীৰ প্ৰভাৱ পৰিব 12 ৰাশিৰ জাতক জাতিকাৰ ওপৰত। গ্ৰহৰ স্থান সলনিৰ প্ৰভাৱত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে বিভিন্ন ৰাশিৰ জাতক জাতিকাৰ জীৱনত। গ্ৰহৰ স্থান সলনিৰ শুভ প্ৰভাৱত ভাল সময় আহে, আকৌ গ্ৰহৰ স্থান সলনিৰ কুপ্ৰভাৱত আহে বেয়া সময়। মংগলৰ স্থান সলনিৰ প্ৰভাৱত 12 ৰাশিৰ ওপৰত পৰিলেই এই বক্ৰীয় ফলত বিশেষভাৱে লাভৱান হ'ব 3টা ৰাশিৰ জাতক জাতিকাসকল। জানিলেও আহক কোন 3টা ৰাশিৰ জাতক জাতিকাৰ কপাল ফুলিব। প্ৰথমতেই হৈছে মিথুন ৰাশি। মংগলৰ বিপৰীত চালত ভাল সময় আহিব মিথুন ৰাশিৰ জাতক জাতিকাৰ। আত্মবিশ্বাস বাঢ়িব এই ৰাশিৰ লোকসকলৰ। কৰ্ম জীৱনত উন্নতিৰ বহু সুযোগ পাব। ভাল ফলাফল অৰ্জনত সফল হ'ব। সেনা বাহিনী, আৰক্ষী বা বীৰত্বৰ ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে সফলতাৰ মুখ দেখিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব পাৰে আৰু ব্যৱসায়ত উন্নতি হ'ব। পাৰিবাৰিক জীৱনতো ইতিবাচকতা আহিব। স্বাস্থ্যৰ অপ্ৰত্যাশিত উন্নতি হ'ব। আৰু দ্বিতীয়তে হৈছে তুলা ৰাশি। মংগলৰ পিছুৱাই যোৱাৰ ফলত তুলা ৰাশিৰ জাতক জাতিকাৰ কঠিন পৰিস্থিতি দূৰ হ'ব। 21 জানুৱাৰীৰ পৰা এই ৰাশিৰ জাতক জাতিকাসকলৰ আৰ্থিক দিশ উন্নতি হ'ব পাৰে। বহু সমস্যাৰ অৱসান ঘটিব। তুলা ৰাশিৰ লোকসকলৰ ব্যৱসায়ত লাভৱান হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলে চাকৰিৰ পৰিৱৰ্তন সফল হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলে চাকৰিৰ পৰিৱৰ্তনত সফল হ'ব। দাম্পত্য জীৱনত শুভ সময় আৰম্ভ হ'ব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। যিসকলে উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰি আছে তেওঁলোকে সফলতা লাভ কৰিব। সময়ে খুব অনুকূল হ'ব পাৰে। আৰু তৃতীয়তে হৈছে বৃশ্চিক ৰাশি। মংগলৰ বিপৰীতমুখী যাত্ৰা এই ৰাশিৰ লোকসকলৰ বাবে লাভদায়ক হ'ব। সম্পদ বৃদ্ধিৰ সম্ভাৱনা বাঢ়িব পাৰে। ব্যৱসায়ত লাভৰ সুযোগ আহিব। লক্ষ্য অৰ্জনৰ পথ খোলা খাব আৰু শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত হঠাৎ বহু পথ খোলা খাব। সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব পাৰে। বৃশ্চিক ৰাশিৰ জাতকসকলৰ নতুন কিবা এটা শিকাৰ বাবে আগুৱাই যাব। শিক্ষাৰ্থীসকলে স্বল্পম্যাদী কৰ্চত ভৰ্তি হ'ব পাৰিব। স্বাস্থ্য পূৰ্বতকৈ ভাল হ'ব। জীৱন উপভোগ কৰিব পাৰিব। পৰিয়ালৰ সৈতে ফুৰিবলৈ যাব পাৰে। ৰাশিচক্ৰ ধৰ্ম আৰু শাস্ত্ৰৰ ভিত্তিত জ্যোতিষী আৰু আচাৰ্যৰ সৈতে কথা পাতি এই প্ৰতিবেদন তথ্য উল্লেখ কৰা হৈছে।